ঐ মন মন তই মোক কিয় থৈ গলি মন তই মোক কিয় অকলশৰীয়া কৰি থৈ গলি মন উঠ না কি হৈছে তোৰ মন কিয় থৈ গলি মন মন উঠ না কি হৈছে তোৰ মন অ মন কিয় থৈ গলি মোক মন মন উঠ না মন ঐ পংখী উঠ পংখী দিন ৰাত চিন নাই অকল শুই থাক সন্ধিয়া হ'ল উঠিছ নাই কিমান আৰু হ দিন ৰাত চিন নাই এইজনী ঐ ফৰ্থ গ্ৰেডৰ ইণ্টাৰভিউ আছে ন তহঁতি এপ্লাই কৰিছ নাই অঁ মই কৰিছোঁ মই কিন্তু নকৰিলোঁ গৈ দেই মই নকওঁ মালটো বৰ কড়াকৈ ঢালিলি অঁ হেল্ল' হেল্ল' ঐ ক'ত আছ তই এনেই লগৰকেইটাৰ লগত ওলাই আহিছোঁ ক আজি জান বৰ বেয়া সপোন এটা দেখিলোঁ কি সপোন বহুত বেয়া সপোন ঐ কি যে হ'ব ভাবিয়ে পোৱা নাই এইকেইদিনতে দেউতাই মানুহ মাতিছে মোক চাবলৈ তোৰ বাপেতো পগলা হ'ল নেকি জানেচোন তই মোক ভাল পাৱ বুলি নাজানো আৰু দেই হেল্ল' হেল্ল' পংখী অ' মা গৈছোঁ তাই বাপেকে কি বুলি ভাবে ঐ মন বাদ দে নাই এইবোৰ তই কি ইমান টেনশ্যন লৈ আছ বাপেকে নিলেও মাক কচম খপাত হৈ লৈ আৰে SSC আহিছে SSC দিছোঁ হা আছাম পুলিচ আহিছে আছাম পুলিচ দিছোঁ অফিচে অফিচে ঘূৰি ফুৰিছোঁ আৰে মই চাকৰি পোৱা নাই কি কৰোঁ ছোৱালী কেলা ঘৰত থাকিব ল'ৰা চাকৰি কৰাহে লাগিব চৰকাৰী মানুহৰ হাত থাকিব লাগিব তেতিয়াহে চাকৰি পাবি Hiring? Aren't you tired of hoping the right candidates see your job posts and apply? It's like trying to find a needle in a haystack. That's why you should try ZipRecruiter. হেৰি শুনকচোন আমাৰ দেখোন এইজনী পঢ়ি শুনি আজৰি হৈ আছে দিনৰ দিনটো শুইয়ে থাকে একো কাম বন নাই তাইক বিয়াকে দি দিওঁ নেকি অ পংখিবা তুমি মোক কেলে মাতিলা এই নাই অ' তোক মই এনেই মাতিছোঁ এনেই যে মতা নাই তোমাৰ আমাৰ দাদাৰ লগত কিবা এটা আছে হয় নাই এই দেইজনী একো নাই তেনেকুৱা কোৱা না নাই অ' কিবা এটা দি দিলে হৈ গ'ল মই চব ক্লিয়াৰ কৰি দিম নাই অ' একো তেনেকুৱা কোৱা না দেইজনী ঐ শুনচোন তহঁতৰ এই উস্তাদিটো ক'ত ঐ অ আমাৰ দাদাৰ কথা কৈছা আছে চাগে ক'ৰবাত টিউচন কৰি তাক যে বহুত দিন দেখা নাই ঐ তাক এইখন দি দিবিচোন তাক কিবা এটা কিন্তু খুৱাব লাগিব দেই হৰা শুনিছানে শুনিছো পানী এগিলাচ আনাচোন ইমাননো মৰি পৰি কাম কৰিব লাগেনে অকমান চাব লাগে নিজৰ দেহাটোলৈ কি কৰিবা
ৰচোন ক'লৈ যাওঁ এই সন্ধিয়া পৰত এই টিউশ্যন দুটামান আছে কৰি আহোঁগৈ দিনকাল ভাল নহয় সোনকালে উভতিবি ঠিক আছে হ'ব দাদা তোলৈ ছাৰপ্ৰাইজ এটা আছে তই মোলৈ কিবা এটা লৈ আনিবিচোন ঠিক আছে অঁ পখিলা ইমান খৰধৰকৈ কিয় মাতিছিলিনো কাইলৈ ইণ্টাৰভিউ এটা আছে ভাবিলোঁ তোৰ লগ কৰিয়ে কথা কৈ থৈ যাওঁ সেইবাবেই মাতিলোঁ কি বা হয় কাইলৈ তোৰ ইণ্টাৰভিউ সঁচাকৈ ভাল হ'ব চাবি ভগৱানে তোক নোচোৱাকৈ নাথাকে ভাল হ'লেই হয় আৰু ভাল হ'ব মই ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰিম মন কথা এটা কওঁ কোৱাচোন তই বাৰু চাকৰি পোৱাৰ পিছত সলনি হৈ যাবি নি কি যে কওঁ নহয় মই খাব পাৰোঁ কিন্তু ব্ৰেইন অ'কে আছে মই বাৰু তোক কিয় এৰি যাম নহয় ঐ ভয় লাগে কেতিয়াবা এৰি যাবি বুলি মই তোক বহুত ভাল পাওঁ মন আই লাভ ইউ চাহ খাব ইণ্টাৰভিউ কেনেকুৱা হ'লো বাবা ভালেই হ'ল বাৰু দেউতা এৰা ভাল হ'লেই হ'ল আৰু খেতিৰ ধানখিনিয়ে এইবাৰ জোৰে নে নোজোৰে চিন্তাই হৈছে সৰিয়হ দৰাও ভাল নহ'ল ভগৱানে চকু মেলি চালেই হ'ল আৰু বাবা নিজে চলিব পৰাকৈ এতিয়াই কিবা এটা কৰিলোঁ বাপেৰক দেখিছ নহয় কি অৱস্থা হৈছে দিনৰ দিনটো হাজিৰা কৰিও তৎ পোৱা নাই হ'ব দেও মোৰ কথা চিন্তা কৰিব নালাগে নহয় কাম কৰিব পৰা শক্তি মোৰ এতিয়াও আছে ইহঁত দুটাৰ মুখত মই সদায় হাঁহি চাই থাকিব বিচাৰোঁ বোপায়ো ভগৱানৰ ওপৰত বিশ্বাস ৰাখি কামবোৰ কৰি যা এদিন নিশ্চয় ফল পাবি বুজিছ এতিয়া বহুত কষ্ট হৈছে ন দেউতা এদিন চাব বহুত সুখ হ'ব আৰু যিদিনা সুখ হ'ব এতিয়া দেখি থকা গোটেই সপোনবিলাককে কিনি পেলাম হেৰা শুনিছা অহাকাইলৈ মোৰ এই বন্ধু এজনৰ ল'ৰা আমাৰ এইক চাবলৈ আহিম একেচোতে কাইলৈ ক'ব লাগিছিলে ৰ'বাহে তেওঁ মোক এতিয়াহে ফোন কৰিছে এই শুলেই চাগে হ'ব দিয়া তাইক কাইলৈ ক'লেও হ'ব এতিয়া তুমি হোৱাগৈ যোৱা আৰু ময়ো এতিয়া শুওঁ
ভালপোৱাজন কাষত থাকিলে আৰু কি লাগে কোৱা? যেন গোটেই জীৱন বুকুৰ মাজত সাৱটি ৰাখিম। দেই হৰা অ' হৰা শুনিছা? অঁ শুনিছোঁ। মোনাটো লৈ আনাচোন। বস্তুকেইটা মনত আছে নহয় নে নাই? কোৱাচোন। মিঠাতেল, হালধি, নিমখ, তাৰপিছত চাবোনডোখৰ লাগিব। হ'ব দিয়া আহ। হেৰি কৰকচোন, এই কাৰণে সেই ফৰক এটা দেখুৱাওক। ফৰক এটা লাগিছে ন? অঁ এইটো ভাল লাগিছে নে? এইটো ভাল লাগিছে। এইটো আছিলে আপোনাৰ 850 আছিলে, 850 টকা। হেৰি ইয়াতকৈ আৰু কম দামত নহ'বনে বাৰু? কম দামতো আছিলে কিন্তু দেখুৱাওক এইটো এইটো নালাগে মোক, এইটো ভাল লাগিছে। ইমান পইচা অনা নাই নহয় মাজনী। এইটো ভাল লাগিছে। হ'ব দে, পিছত এদিন ল'ম। হে তই মনটো মাৰি নাহিবিচোন। এইবাৰ সৰিয়হখিনি বিক্ৰী কৰিব পাৰিলে তই বিচৰা চোলাটো আনি দিম, হ'বনে? আহিলে আহক। এয়া মানস। নমস্কাৰ। ভাল। এয়া মানসৰ মাক। এয়া নমস্কাৰ। ভণ্টি। এয়া ভাইটি। লওকচোন। এয়া আমাৰ পংখী। এয়া মানস। ঐ ৰণ, মালটো আজি অলপ কাৰাকে দে। হেই ইমান কাৰাকে খাৱ তই, মৰিবি দেই তই। ল মন, আৰু কালি কথাটো কি ভাবিলি? ঐ ৰ আজি ভাল কিবা এটা আলোচনা কৰোঁ। কোনো যাতে ডিষ্টাৰ্ব কৰিব নোৱাৰে, মোবাইলবোৰ চাইলেণ্ট কৰি ল।
এতিয়া ক হ'ল আমি এটা কাম কৰোঁ কি কাম আমাৰ হাতততো কাৰো পুঁজিধন নাই আমি গাড়ী কাৰবাৰ কৰোঁ ছেকেণ্ড হেণ্ড গাড়ী কাৰবাৰ আমাক কাৰো পুঁজিধন নালাগে হয় হয় কচোন ক ভালকৈ বুজাই ক আমি যদি গাড়ীখন মালিকৰ পৰা 30,000 টকাত কিনি আনো আনি যদি 35,000 টকাত বিকোঁ সেই বাকী 5,000টো আমাৰ লাভ হয় বাৰু ফোনহে কৰিব লাগে পুঁজিধনটো এটকাও নালাগে তেতিয়াহ'লে কেলা এতিয়া বুজিলোঁ পইচা আছে হে গাড়ী বা আনক ছেকেণ্ড হেণ্ডহে দিবি সেইবুলি কি ছোৱালীও ছেকেণ্ড হেণ্ড আনিবি নি ঐ কি কৈছে এইটো নিচা হ'ল ভাই ভম বকিব এতিয়া এই বাস্তৱ গগৈ যে অকণমানতে নিচা নধৰে ঐ শুনচোন পংখীক চাবলৈ কোনোবা ল'ৰা আহিছিলে হা কি সেইটোৱে ক'লোঁ মই তাইতো মনা কৰিব পাৰে ন পাৰিলেহেঁতেন বাপেকটোৱে দুখীয়া বুলি হাঁহে আৰু তাইও এতিয়া মোন তোৰ মানসলৈ বিয়া হোৱাৰ কি প্ৰব্লেম আছে মানস এটা বহুত চোকা ল'ৰা বহুত পঢ়াত ভাল ল'ৰা ইমানখিনি পঢ়া শুনা কৰি এটা ভাল চৰকাৰী চাকৰি কৰি আছে তাত তোৰ মানসৰ লগত বিয়া হোৱাৰ প্ৰব্লেম কি আছে কিহত প্ৰব্লেম তোৰ ক'ত প্ৰব্লেম আছে তোৰ মই জানো তোৰ মনলেই মন কিন্তু তাৰ আজিলৈকে একো সংস্থাপন নাই তোৰ ভৱিষ্যতৰ নিৰাপত্তা ক'ত আমি কেতিয়াও তোক তেনেকুৱা এটা ল'ৰালৈ কেতিয়াও বিয়া দিব নোৱাৰোঁ তোক দেউতাৰে কি বুজাই আছে তই বুজি পাইছনে এবাৰ চিন্তা কৰি চাইছনে আমাৰ কথা তোৰ ভৱিষ্যতৰ কথা এয়া আমাৰ শেষ কথা তই মানসৰ লগত বিয়া হ'বই লাগিব শুনিলি নহয় বাপেৰে কি ক'লে শুনিছ ঐ তই মানে মদত ব্যস্ত ইফালে মই ফোন কৰি মৰি যাওঁ তই আকৌ কিয় আহিব লাগে তেতিয়াহ'লে তই ফোনটো কিয় ৰিচিভ কৰা নাছিলি তই বোলে বহুত ফূৰ্তিত আছ শুনিছোঁ তোৰ বোলে বিয়া শুভ বিবাহ ঐ তহঁতৰ কোনটো কুকুৰে ক'লি মই বিয়া হ'ম বুলি ইয়াক মদ খুৱাই মতলীয়া কৰিছ তহঁতক ৰহ ধনী ল'ৰা অহাৰ পিছতো মই সন্মতি নিদিলোঁ কাৰণ মই তোকে ভাল পাওঁ ইমানবাৰ ফোন কৰাৰ পাছত ৰিচিভ নকৰাৰ বাবে মই দৌৰি আহিছোঁ কাৰণ মই তোকে ভাল পাওঁ হৃদয়ৰ সঁচা মৰমকণ পালে আন একো নালাগে মন এবাৰ জোৰকৈ সাৱটি ধৰ না মন মই তোক বহুত ভাল পাওঁ
পাতিছে চোৱা